যিজন মানুহৰ মনটো বহুত ভাল হয় তাৰ কপালখনে চবতকৈ বেছি বেয়া হয়, কাৰণ তেওঁৰ অহজ সৰল মনটোক লৈ সকলোৱে খেলে। কিছুমান খবৰ নিজৰ মাজতে গোপন ৰাখিব শিকা, কাৰণ তোমাৰ উন্নতি চাই সকলোৱে সুখী নহ'ব। জীৱনত 3টা কথা মনত ৰাখিবা। 1 নম্বৰ, যিয়ে তোমাক সাহায্য কৰে তাক কেতিয়াও নাপাহৰিবা। 2 নম্বৰ, যিয়ে তোমাক ভাল পায় তাক কেতিয়াও ঘৃণা নকৰিবা। 3 নম্বৰ, যিয়ে তোমাক বিশ্বাস কৰে তাক কেতিয়াও ফাঁকি নিদিবা। যিমানেই খং কৰক, যিমানেই গালি দিয়ক, তোমাক চবতকৈ বেছি ভাল পায় তোমাৰ মা দেউতা। মানুহৰ শৰীৰৰ চবতকৈ সুন্দৰ অংশ হ'ল মন, আৰু সেয়াই যদি অপৰিষ্কাৰ হয় তেনেহ'লে ধুনীয়া চেহেৰা থাকি কি লাভ। জীৱন যুদ্ধ অকলে কৰিব লাগিব, সেইবাবে আনৰ কথাত গুৰুত্ব দি লাভ নাই। নিজৰ কামবোৰ নিজেই কৰিব লাগিব, কিয়নো সমালোচনা কৰা মানুহ বহুত পাবা, কিন্তু প্ৰয়োজনত সহায় কৰা মানুহ নাপাবা। সন্মান তেওঁক কৰা যি আনক সন্মান কৰিব জানে। গুৰুত্ব তেওঁক দিয়ক যি আপোনাক গুৰুত্ব দিয়ে। বিশ্বাস তেওঁক কৰা যিয়ে বিশ্বাসৰ মূল্য বুজি পায়। সময় তেওঁৰ লগত পাৰ কৰক যিয়ে তোমাৰ সময়ৰ মূল্য বুজি পায়।